যুদ্ধ বিভীষিকাৰ মাজতে ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ বৃহৎ সিদ্ধান্ত। ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ইউক্ৰেইন যাত্ৰাৰ দিন। দীৰ্ঘ সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ সিদ্ধান্ত। ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে ইউক্ৰেইন যাত্ৰাৰ। অহা 23 আগষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰিব ইউক্ৰেইনলৈ। এতিয়া প্ৰশ্ন হৈছে, কিছুদিন পূৰ্বে ৰাছিয়া ভ্ৰমণৰ পাছতেই হঠাৎ এই সিদ্ধান্ত কিয়? প্ৰধানমন্ত্ৰীৰ এই আকৰ্ষণীয় যাত্ৰাই পৰিৱৰ্তন আনিব নেকি? বিশেষ সমাধান লৈ যাব নেকি প্ৰধানমন্ত্ৰীগৰাকী? মোদীৰ এই যাত্ৰাই ৰাছিয়া ইউক্ৰেইনৰ সম্পৰ্কত সালসলনি ঘটাব নেকি? কিছুদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াত উপস্থিত হৈ ৰাষ্ট্ৰপতি পুটিনৰ লগত বিশেষ বৈঠকত মিলিত হৈছিল। এয়া সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছিল। কিন্তু হঠাৎ ইউক্ৰেইন যাত্ৰাৰ এই সিদ্ধান্তই সকলোকে প্ৰশ্নমুখী কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ এই বিশেষ যাত্ৰাত কিবা গঠনমূলক সমাধান লৈ যাব নেকি? এই যাত্ৰাই যুদ্ধ বিভীষিকাময় পৰিস্থিতিত পৰিৱৰ্তনৰ সূচনা কৰিব নেকি? নে ই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ এক ইংগিত? এতিয়া সমগ্ৰ বিশ্ববাসী জানিবলৈ ইচ্ছুক হৈ পৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ এই যাত্ৰাৰ আঁৰৰ ৰহস্য কি? নেশ্যনেল ডেস্ক কাৰেণ্ট নিউজ।